কবি কুমুদ ঘোষৰ কবিতা ঘৰত আছোঁ কুশলে আছোঁ। ঘৰত আছোঁ কুশলে আছোঁ, কাষৰ ঘৰত কি ঘটিছে তাৰ একো ভূ-ভা পোৱা নাই। কিবা এটা ঘটিছে বুলি জানিলোৱেই যেনিবা, তাত কাৰ কিনো আহে বা যায়। খিৰিকী মুখত ৰৈ চোৱাৰ বাহিৰে, আনসকল গোট খোৱাৰ পাছত যোৱাৰ বাহিৰে আমাৰ দৰে মধ্যবিত্তই কৰোৱেই বা কি। ঘৰত আছোঁ কুশলে আছোঁ, পেটৰ ভোকত মৰাসকলৰ টিভিত বাতৰি লৈছোঁ। খবৰ কাগজ পঢ়ি চৰকাৰৰ আঁচনিসমূহক সমালোচনা কৰিছোঁ। তাতকৈ আমিনো কৰিব পাৰোঁ আৰু কি। ঘৰত আছোঁ কুশলে আছোঁ, গাড়ী মটৰ চলা নাই, প্ৰদূষণ কমিছে, কল কাৰখানা বন্ধ, শ্ৰমিক মৰিছে। আমি অজন স্তৰৰ আলোচনাত মত্ত। ঘৰত আছোঁ কুশলে আছোঁ, ঘৰত থকাই ভাল, কথাষাৰ ক'বলৈও ভাল। যিসকলৰ ঘৰত চৌকা জ্বলা নাই, যিসকলে দুবেলা দুমুঠি খাবলৈ পোৱা নাই, তেওঁলোকে জানো ক'ব ঘৰত আছোঁ কুশলে আছোঁ? তেওঁলোকে জানো ক'ব ঘৰত আছোঁ কুশলে আছোঁ?